Hi students, so আজি তোমালোকৰ মোমেন্টছৰ যেটো the lost child পঢ়াইছিলো লাষ্ট ক্লাছত লাষ্ট ভিডিঅ'ত আজি হেতুৰ প্ৰশ্ন উত্তৰ ডিসকাস কৰিম এটো আছিল the lost child by Mulk Anand দিয়াৰে প্ৰশ্ন উত্তৰবোৰ চাবাচোন ইয়াত পাঁচটা প্ৰশ্ন দিছে তাৰ প্ৰথমটোত কৈছে what are the things the child sees on his way to the fair. Why does he lag behind? So at hudise je child jone ba bachcha jone ei je melat goisil melat jaute ki bostu dekhisil why does he lag behind aru hi kiyo pis pori roisil bar bar ইয়াৰে প্ৰশ্ন উত্তৰটো আছে ইয়াত মানে প্যাৰাগ্ৰাফৰ প্ৰত্যেকটো প্যাৰাগ্ৰাফত বেলেগ বেলেগ কাৰণ আছিল The child sees toys. So, the things the child saw in the fair were the toys in the shops, comma, a flowering mustard field. So, comma a sweetmeat seller selling, 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 gulab jamun, rasgulla, barfi, jalebi, etc. আৰু কমা দি লিখিব পাৰা a flower seller selling a garland of gulmuha আকৌ কমা দি লিখিব পাৰা balloons of different colors ইয়াত yellow red green আৰু purple colorৰ বুলি আছে কিন্তু yellow red green purple নিলিখি different colors of balloons বুলি লিখিব পাৰা different colors of balloons flying from a pole তাৰ পিছত আকৌ কমা দি লিখিব পাৰা a snake charmer আকৌ কমা দি লিখিব পাৰা a roundabout in full swing গতিকে এইবোৰ বস্তু দেখা পাইছিল হি তাতে নেক্সট তোমাক সুধিছে যে why does he lag behind গতিকে এইটো উত্তৰ তোমালোকে এনেকৈ দিব পাৰা যে he lags behind because he gets diverted by the things he saw in the fair diverted মানে distracted বুলি লিখিব পাৰা he যে distract হৈ যায় বাৰে বাৰে তাৰ মনটো যে বেলেগ ফালে মেলাত দেখা বস্তুবোৰৰ ফালে গুচি যায় হেতু লিখিব পাৰা যে he lags behind because he gets distracted by the things he saw in the fair next প্ৰশ্নটোত সুধিছে in the fair he wants many things যে মেলাখনত যে গৈছিল তাক বহুত বস্তু লাগিছিল what are they এই বস্তুবোৰ কি যিবোৰ বস্তু হি দেখিছিল আৰু তাক লাগিছিল why does he move on without waiting for an answer হি কিয় মানে হেবোৰ বস্তু লাগাৰ পিছতো যেতিয়া হি মানে নিজৰ মাক দেউতাকক সেই বস্তুবোৰ খুজিছিল তাহাঁতৰ পৰা কোনো উত্তৰ নোপোৱাকে হি আগবাঢ়ি গৈছিল কিয় so in the fair he wants many things they are the balloons the toys comma the yellow red green balloons comma so প্ৰথম প্ৰশ্নটো যিখিনি উত্তৰ লিখিছে সেইখিনিয়ে হয় খালি ইয়াত তুমি এনেকৈ লিখিব লাগিব যে in the fair he wants many things full stop they are the toys the balloons the sweets বা হেতুক যদি অলপ এক্সটেন্ড কৰিব বিচাৰা তেনেহ'লে লিখিব পাৰা the sweets like rasgulla jalebi he also wanted to watch the game of snake charmer or listen to the music of the snake charmer and দিব পাৰা and he wanted to ride in the roundabout ইয়াতে যে দিছে he wanted the garland of gulmuhar কিন্তু হি কিয় এইবোৰ বস্তু লাগাৰ পিছতো খোজাৰ পিছতো মাক দেউতাকৰ পৰা কোনো উত্তৰ নাপাই আগবাঢ়ি গৈছিল নুলুৱাকে আগবাঢ়ি গৈছিল কাৰণ তাৰ কাৰণটো হৈছে যে হি জানিছিল যে তাৰ মাক দেউতাকে হি বস্তু খুজিলেও তাক নিদিয়ে
ইয়াত থকা প্ৰশ্নখিনি লিখি দিবা he moves on without waiting for an answer from his parents because he knows that his parents, especially his father, his parents, especially his father, would never agree to buy him these things. ঠিক আছে আৰু যদি এই প্ৰশ্নত উত্তৰটো যদি আৰু অলপ দীঘল কৰিব খোজা ফুল ষ্টপ দি ইয়াত মই কোৱাখিনি ফুল ষ্টপ দি তাৰে পিছত লিখিব পাৰা whenever এনেকৈ লিখিব পাৰা whenever he asks for something asks for something he sees the cold stare of refusal in their eyes. The cold stare of refusal in their eyes. And his father looks at him red-eyed, which is a sign of refusal. The full stop দিয়ে এইখিনি ঠিক কৰিব পাৰা তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোত সুধিছে when does he realize that he has lost his way? How have his anxiety and insecurity been described? সি কেতিয়া অনুভৱ কৰে যে সি যে ৰাস্তা হেৰুৱাই পেলাইছে সেইটো সি কেতিয়া অনুভৱ কৰিছিল চ' এইটো এনেকৈ লিখিব পাৰা যে ইয়াত যে আছে যে তাহাঁতে যেতিয়া ৰাউণ্ড এবাউটত গৈছিল ৰাউণ্ড এবাউটটো যে আছিল তাত যেতিয়া যায় সেইটো চাই থাকে চাই তাৰ উঠিব মন যায় সেই মুহূৰ্তত সি যেতিয়া মাক দেউতাকক বহুত সাহস কৰি মানে ৰিকুৱেষ্ট কৰিবলৈ ওলায় আৰু যে মই ইয়াত উঠিম সেই মুহূৰ্ততে সি অনুভৱ কৰে যে সি ৰাস্তা হেৰুৱাই পেলাইছে ইউ কেন এনচাৰ ইট দিছ ৱে ঠিক আছে তাৰপিছত কৈছে হাউ হেভ হিজ এনজাইটি এণ্ড ইনচিকিউৰিটি বিন ডিছক্ৰাইবড তাৰ যে ভয় যে লাগিছিল যে সি হেৰাই গ'ল এই হেৰাই যোৱা যিটো ভয় লাগিছিল সেই ভয়টো ইয়াত কেনেকৈ দেখুৱাইছে কেনেকৈ মানে ইয়াত ডেছক্ৰাইব কৰিছে বুজাইছে when he realized that there was no reply and he lost his way, a full deep cry rose within his dry throat, and with a sudden jerk of his body, he ran from where he stood, crying in real fear. Full stop de likhibo para. Tears rolled down from his eyes, hot and fierce, and his face convulsed with fear. Full stop. He started running from one side to the other, searching for his parents. SEARCHING, searching for his parents. Full stop likhibo para. Panic stricken, he started to run from one side to another, hither and thither in all directions. His yellow turban became untied and his clothes became muddy. Full stop likhibo para. He was completely at loss, running through people's legs with his little sob lingering. তাৰপিছত লিখিব পাৰা when a man found him searching for his parents and he tried to console or calm him down by taking him to the places he liked before, he did not wanted them anymore. Every time, full stop di likhibo para aru olop dikhol koribo karone. Every time the man carried him to the places, to the vendors, to the snake charmer, di likhibo para. He only cried and shouted more for his parents. Tarpisot full stop likhibo para. This is how his anxiety and insecurity have been described. Well, side number, why does the lost child lose interest in the things that he had wanted earlier? Etor answer to
আগৰ প্ৰশ্নটোতে আছে when the child lost his interest in the things that he had wanted earlier because he lost his parents or he lost his way to his parents when he was watching the roundabout. Full stop de likhibo para. When he lost his parents, he became very anxious and insecure. Ba anxious and afraid of losing his parents. ঠিক আছে 5 number what do you think happens in the end? Does the child find his parents? যে what do you think happens in the end? তুমি কি ভাবা লাষ্টত শেষত কি হ'ল ল'ৰাজনে বা বাচ্চাটোৱে নিজৰ মাক দেউতাকক বিচাৰি পালেনে এইটো প্ৰশ্নটো তোমালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰে তোমালোকে কি ভাবা আৰু এইটো মই নকওঁ এইটো পাৰ্সপেক্টিভ বেছড কুৱেশ্যন হয় তোমালোকে কি ভাবা গতিকে ইয়াৰ গোটেইকেইটা প্ৰশ্নটো ডিছকাছ কৰা হ'ল 5 নম্বৰটো বাদে আগৰ ক্লাছত তোমালোকক ইয়াৰ ট্ৰান্সলেট কৰি দিয়া হৈছে অসমীয়াত অনুবাদ কৰা হৈছে সেইটো ভিডিঅ' চাবা পাৰ্ট 1ত যদি কিবা বুজি পোৱা নাই আৰু আজিৰ কাৰণে এইটো ইয়াতে সমাপ্ত হ'ল যিহেতু আৰু নাই ইয়াৰ পিছত একো নেক্সট ভিডিঅ'ত বি হাইভৰ যিটো এভলিন গ্লেনিৰ ওপৰত যিটো পাঠ আছিল তাৰে প্ৰশ্ন উত্তৰ ডিছকাছ কৰিম গতিকে ষ্টে টিউনড তোমালোকে ছাবস্ক্ৰাইব কৰি থ'ব পাৰা আৰু ন'টিফিকেশ্যন অন কৰি থ'ব পাৰা আৰু ইয়াৰে 5 নম্বৰ কুৱেশ্যনটো ভালকৈ চাবা কি লিখা